নমস্কাৰ। ঋতুৰ সময়ত সকলো নাৰীয়ে কিছুমান নিয়ম পালন কৰাটো অত্যন্ত দৰকাৰ। আহক তেনেহ'লে আমি 5টা নিয়মৰ বিষয়ে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। 1 নম্বৰতে বিবাহিত নাৰীয়ে ঋতুৰ সময়ত সহবাস একেবাৰে পৰিত্যাগ কৰিব লাগে। 2 নম্বৰতে ঋতুৰ সময়ত কোনো টান কাম কৰিব নালাগে। মহিলাসকলে বেগাই খোজ কাঢ়িব নালাগে। ওপৰৰ মহলাৰ পৰা তলৰ মহলালৈ ঘনাই অহা যোৱা কৰিব নালাগে। গধুৰ বস্তু দঙা, ঢেঁকী দিয়া আদিও বন্ধ ৰাখিব লাগে। ইয়াৰ বাহিৰেও ঋতুৰ সময়ত আপোনালোকে যান বাহনত ফুৰা চকাৰ ক্ষেত্ৰতো খুব সাৱধানতা অৱলম্বন কৰিব লাগে। 3 নম্বৰতে ঋতুৰ সময়ত কেতিয়াও জেকা মাটিত বিচনা কৰি শুব নালাগে আৰু প্ৰথম 3 দিনত কেতিয়াও চেঁচা পানী ব্যৱহাৰ কৰিব নালাগে। অৰ্থাৎ প্ৰথম 3 দিনত চেঁচা পানীৰে গা ধোৱা বা জনিদাৰ পৰিষ্কাৰ কৰিব নালাগে। কাৰণ চেঁচা পানী লগালে ঋতুস্ৰাৱ হঠাতেই বন্ধ হৈ যোৱাৰ আশংকা দেখিবলৈ পোৱা যায় আৰু তাৰ ফলত আপোনালোকৰ তলপেট বা নাভিৰ তলৰ অংশত অসহ্যকৰ বিষ হৈ পৰিব পাৰে। ঋতুবাসৰ সময়ত বন্ধ কোঠা বা খিৰিকী নথকা এন্ধাৰ কোঠা, মুকলি বতাহ চলাচল কৰিব নোৱাৰা কোঠাত শুলে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। ঋতুবাসৰ সময়ত সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। প্ৰতিদিন পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে। লেতেৰা আৰু ফটা চিগা কাপোৰক নেপকিন কৰি ব্যৱহাৰ কৰিব নালাগে। মলিয়ন কাপোৰ নানা ধৰণৰ বীজাণুযুক্ত হৈ থাকে। তেনে কাপোৰৰ নেপকিন ব্যৱহাৰ কৰিলে বীজাণুৱে জৰাই লৈ গতি কৰি নানা ধৰণৰ বেমাৰ সৃষ্টি কৰিব পাৰে। গতিকে যিসকল নাৰীয়ে ঋতুবাসৰ সময়ত নেপকিন ব্যৱহাৰ কৰাটো উচিত। যিসকল নেপকিন বজাৰৰ পৰা কিনিব পৰা যায় সেইসকল নেপকিন আপোনালোকে ব্যৱহাৰ কৰক বা আপোনালোকে পৰিষ্কাৰ কাপোৰো ব্যৱহাৰ কৰিব পাৰে। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। আজিলৈ নমস্কাৰ।